রূপালি উলিয়ে বিনালে ধুলে গরজিলে বসন্তরে আগমন। এই ভাল ফেটি খাব পলিটো জোকাই দিলে দম্বুৰে তই কথাটো ক'ব নালাগিছিল নহয়। ঐ ৰচন্দ্ৰ হেৰ ফটা মোক খোলাই গ'ল নহয়। কিবা এটা অঘটন হোৱাৰ আগতে ৰাখিব লাগিব বুজিছ, নহ'লে এইবাৰ বিহু আহঁতৰ তলত নহয় পুলিচৰ থানাতে হ'ব যেন লাগিছে। ঐ ভোলা ঐ ঐ ৰচন্দ্ৰ তোৰ এই ভঙা তুলি থকা খংটো অকণমান কমাব নোৱাৰনে? ই মানুহ মাৰি দিব দেই। মই কোৱা কথাটো তাৰ সিখন কাণে শুনিলে কি নুশুনিলে ফাই ফাই মাৰিলেই নহয়। কি কি কৰিলি তই? সেই মাৰক মই পগা খোৱা দম্বৰু কাণ্ড গম পোৱাৰ পিছত তহঁতে মোক তিনিআলি মূৰত বহি টাঙন জোকাৰি থকা পুলিচ বুলি ভাবিছিলি নেকি? হা তাক ভালকৈ ঠেলামুৰি এটা নিদিয়ালৈকে মোৰ ভাত হজম নহয়। সি খালৰ ভেকুলীয়ে মোক চিনি পোৱা নাই। হেৰ এই 10খন গাঁৱত তোক চিনি পোৱা মানুহ কোনোবা আছে নেকি? যদি পায় সেই ফফব দম্বৰুৱে বিহু 3 মাহৰ আগতে ঢোল বনাবলৈ দিয়া কঁঠাল কাঠৰ ডিমাটো কনকক কিয় দি দিলে? সি মোক সঁচাই চিনি পোৱা নাই। হেৰ তাৰ চকুত বাদুলিয়ে হেৰি কৰিলে। ইয়াৰ চৰাই চিৰিকটিও জানে তোৰ নাম ভোলা। মোৰ নাম ভোলা। মোৰ গাত ভোলা নথয় এফালৰ পৰা ধ্বংস কৰি যাব পৰা গুণটো আছে বুজিলি। ভোলা বৰা আজিকালি মুন্না ভাইয়ে জেল খায়। মই কি এইবাৰ চাবি ৰঙা বগা হৈ যাব বাপ। ৰচন্দ্ৰ ক'লৈ যাওঁ? বোলা ৰচন্দ্ৰ হেৰ স্বয়ং ভোলানাথেও জানো সঠিক কাণত লৈ যাওঁতে এবাৰলৈ ৰোৱা নাছিল জানো? পিত তই এতিয়া বামুকিলটোহে মোক বেছি বুজাবলৈ নাহিবি দেই। দুইটাকে এতিয়া কান্ধত উঠাই লৈ তাক ভালকৈ শিক্ষা এটা দি আহিমগৈ নহয়। বম বম ভোলানাথ। বম বম ভোলানাথ মৰিলো আজি। তাৰ নেলুটো তেনেকে ধৰি পথালি কৰি লৈ ত্ৰিশূলৰ দম্বৰু লেখীয়াকৈ দুক 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 বজাই পেলাম নহয় বাপেকে। সি বোলে এই তোৰ কোনটো কনকৰ ডিমা কোনটো তোৰ ডিমা ধৰিবই নোৱাৰিলে। সেৰো সেই ভাদ মাহতে চাইকেল কোবাই গৈ সেই ফফ দম্বৰুক কঁঠাল কাঠৰ ইমানটো চাইজৰ ডিমা এটা দি থৈ আহি কৈছিলো বোলো এইটো তই মোলৈ গপাচকৈ ঢোল এটা বনাই দিবি। সি কনকৰ লগত মিলি 2 নম্বৰী কৰিলে। তেতিয়াহে সি শ্ৰেষ্ঠ ঢুলীয়া হ'ব পাৰিব। তাকো এবাৰ মই চাই লওঁ। ময়ো 4টাকৈ খাহী ছাগলী বিহুৰ কাৰণে কঁঠাল পাত বগৰী পাত খুৱাই খুৱাই নুটুকা কৰি থৈছো। চিধাই তিতাবৰ বজাৰত যাম। তাত বেছি লৈ যদুমণি মিস্ত্ৰীৰ ঘৰৰ পৰা 21 ইঞ্চি গছগজীয়া ঢোল এটা আনি গেছ 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 চিনি চিনাইছিন গেছ 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 চিনি চিনাইছিন বজাই দেখুৱাই দিম নহয় বাপেকে। কেছ ভোলাব বল। মই আৰু পিত গৈ সেই দম্বৰুক এতিয়া এটা শিক্ষা দি তোৰ ডিমাকেইটাৰ পইচা লৈ আহিমগে। ঐ পিত বল বল। ধেত তেৰেকি এইবোৰ কামত অফিচাৰ নাযায় নহয়, সৈন্যহে যায়। হে ঐ বল। লাটুমণি তই মোক বচা। এই মৰা কনকটো আহি যিখন দৌৰা দৌৰি কৰিলে মই একো গমকে নাপালো। তই মোক বচা। তই গছৰ গুৰিত পানী ঢাল, মোৰ ভৰিত ধৰিলে কি হব? যি গতিত আহি আছিলে আজি কিবা এটা ঘটনা হৈছিলে। অকমান খংটো কমাই আনিছো, যি কব লগা আছে তাকে কবি। মই মৰিলো, তই তাক ৰখাই দে। তাৰ যি দুৰ্বাসা মুনিৰ দৰে খং, সেই খঙৰ আগত মই কোন কুটা। দেখিছ এইটো মা, সি সেইখনো হাতত লৈ আহিছে। শুনচোন এইখন কি সি বিয়াটোৰ লগত লৈ যাব নেকি? তই মোৰ বুকুত এপাৰ শক্তিশাল কিয় মাৰিলি কচোন? তোৰ মই কোনটো জনমত কচু গছত চিপ ধৰি ল'বলৈ কৈছিলো? তই খং নকৰিবিচোন, তই খং নকৰিবি। তোৰ ঢোল হৈ যাব। তই হেন ঢুলীয়াটোৰ ঢোল মই বেয়াকে বনাই দিব পাৰোনে? তোক মই এনেকুৱা ঢোল বনাই দিম নহয়, ফৰেন মানে মেড ইন জাপান। তোৰ ঢোলৰ শব্দত নাচনীয়ে বাংলাদেশী থপলিয়াই অহা দি আহি তোৰ গাত জঁপিয়াই পৰিব। কি
কি কলি তই মোক সম্ভালি কথা কবি কথা চাপনীয়া মই এতিয়া গাভৰু ছোৱালী গাত জপিয়াই পৰিবলৈ ঢোল বজাম নেকি হা মেড ইন জাপান কি জাপানত ঢোল বনাই নামাৰিবা ভাতৃ মোক কৰিওকো দয়া নাজানি কৰিলো ভুল কৰিওকো ক্ষমা ননচেন্স ই মোৰ খঙে মাটি কৰি দিলে ঐ পিতল বল বল ঢোল বনাই থবি নহ'লে গালত তালি বজাই চদুমনি বাহিৰ কৰি দিম বাপেকে হু কেয়াৰ্ছ ভোলা পৰা বল বোলা হা লোকৰ বাৰীত সোমালে গালি পাৰে বা হেৰ' আমি বৰশীৰ দাড়ি কাটি চাফা কৰিবলৈহে আহিছো অঁ হু কেয়াৰ্ছ ভোলা পৰা আহ ঐ সেয়া চা লাটুদা লগত কোন চা সেই খঙৰ ভাণ্ডাৰ ভোলাটোও আছে ভালহে সি ধুনীয়া বনাব জানে তাকেই ক'ব লাগিব আমাৰ বিহুৰে কথা দেচোন ঐ লাটুদা সেয়া আহিল নহয় আপুনিয়া মৰিব নজনাবোৰ তই ৰখিলে ৰখ মই সোমালো হে তেৰিকি ৰচোন তাই কিয় মাতিছে সুধো বেলেগ ছোৱালী নহয় নহয় আমাৰ বিহু দলৰ ছোৱালীহে জনা আছে কি ক'ব কি হ'ল ধেৎ, বিহু নাহোঁতে সাজি কাচি কাৰ মূৰটো চুৱাবলৈ যাওঁ হয়নে প্ৰথমে তোৰ মূৰটো খাবলৈকে আহিছো ঐ শুনচোন আমাৰ কাম এটা কৰি দিবি কি ভোলাদাক মাতচোন সিহে পাৰিব ঐ ভোলাদা শুনচোন আহিব এতিয়া বৰদৈ চিলাৰ বাপেকটোৰ দৰে কি হ'ল কেলে তাতে পালিছিলি তোৰ কাণখন গধুৰ কাৰণে তেটো ফালিছে অনবৰত ঠেটা কৰিবলৈ শিকিলি ইয়াতে গৰকি গৰকি কিবা কৰি পেলাম বাপেকে তই মানে ঠিক কথা কলি ভোলাদা আমি সেই গৰকা মানুহ এটাই বিচাৰি আছিলো মানুহ মাৰি দিব দেই মানে আমাক গৰকিবলৈ মানুহ এটা লাগে ধেৎ সকলো খেলি মেলি হৈ গৈছে নহয় ঐ তই ক না দেখিছ মোক ধৰ না তো নহ'লে এতিয়া হুকেট বোলাব আমাক মানে গৰকা বনোৱা মানুহ এটা লাগে বিহু আহি পালে গামোচা লগাব নালাগিব তহঁতক সুদা মুখত দেখুৱালে হ'ব জানো গৰকা তাকে ভালকে বুজাই ক'ব নোৱাৰো হা গৰকা তহঁতে মানুহে গৰকা কথাহে কৈছিলি ননচেন্স ই লাইফত গৰকা চিনি নাপাই বুজিছ নাচনি চিনি পাওঁ কিয় এই দুজনী কটা তোৰ মুখত চাই পৰক বৰ চিনি পাওঁ নেপাওঁ কাণ মাৰি চিনি পাওঁ নেপাওঁ এনেকে এইটো আমাৰ বিহু দলৰ সম্পাদক ঐ বিহু পাত হা বিহু পাত ঐ তহঁত মাইকী মখাইটো এনে সেই চাদৰ মেখেলা এৰিছই পাৰিলে চুৰিদাৰ হ'লেও ইয়াক মাজে সময়ে দুকোপমান দিবি বুজিছ এই গৰকা দুডাল লাগে নহ'লে বেলেগ জাতিয়ে আমাক ঘৰতে আহি গৰকিবহি অ ভোলাদা শুনচোন আমাক গগনা দুটাও বনাই দিবি গগনা অ তই গগনা বনাই নিদিলে আমাক আৰু কোনে বনাই দিব হা আৰু মোৰ বৰশী দাড়ি কেইটা কটাৰ আখ্যা মাছকেইটা দুদিনমান বেছিকে জীয়াই থাকক দেচোন পুণ্য হ'ব আগতে গগনা আৰু গৰকা বনাম বল বল মৰমিজনীখনে বৰ ভাল লাগে দেই তাই আকৌ আমাৰ ভোলাক বৰকৈ চাই আছে ভনীজনীৰ হাঁহিটো দেখিলে মোৰ মানে ধেৎ তেৰিকি ধেৎ। কি হয় চিৰিপনি দেখিছ সেয়া গলিটো কাট তাৰ ধুনীয়া গগনা হ'ব হ'ল ঐ তই ঘৰৰ ফালে চাই থাকিবি কেনেবাকৈ খেমখুৰা আহি দেখিলে হ'ল আৰু অ কৰদৈলাকে চৰাই খাই নষ্ট কৰক তথাপিও মানুহক নিদিয়ে ঐ মৰিলো কি হ'ল নকওঁ কিয় সেইজনী পাখি খাইতে লিলিপাই আহি ৰৈ আছেহি কৈ থাকোঁতে আহিব লাগেনে লুকা কোনে বোমা পেলাইছে বিতো বাৰণিৰ মাজতো সন্তাকবাদী আছে নেকি দেখিছ পকা চপৰা মানুহ মাৰি দিব দেই কোনে মাৰিছ হয়নে মই মাৰিছো লোকৰ বাৰীত চুৰ সোমাবলৈ লাজ নালাগে কটা নিধক চুৰ বাঢ়নীৰে কোবাই খেদাৰ আগতে সজা সজা গলিনে কোনো এপাত কাৰ মুখ ইমান চলিছে কাৰ মুখ ইমান চলিছে এই ভোলাবোৰক চিনি পোৱা নাই কোন
ইফালে দুটা ৰ তাইতো সিদিনাখন মোক আমাৰ লগত বিহু নাচিম বুলি কৈছিল তাইক পাৰিম আহ ঐ ৰচোন ৰচোন শুনচোন কথাটো মই কওঁ শুন আমি মানে তোকে বিচাৰি পথাৰে পথাৰে ইয়ালৈ আহিলো বুজিছ লিলি মোৰ ভাল নামটো পাহৰিলে নেকি জানো দে ৰূপালী কিন্তু লিলি বুলি মাতিলে যে বৰ আপোন যেন লাগে আপোন বুলি পিছফালখন তহিলং কৰি আছ গগনা মানে গগনা বিহু নাচিবৰ সময়ত খোপাত এনেকৈ লগাবলৈ তোকো এটা লাগিব নহয় ধেত তেৰিকি ঐ 3টা লাগিব দেই গগনা সেইজনী গগনা চিনি নাপায় কিজানি টাউনত 2 শ্ৰেণী পঢ়ি আহিলতো কি কলি মই গগনা চিনি নাপাওঁ তই বনাই দেখুৱা মই বজাই দেখুৱাম খাটাং তই 3টা বনাবি এইবাৰে আমাৰ লগত নাচিম বুলি কৈয়ে আছে নহয় সেইটো মই তহঁতক কোৱাই নাই পাৰিব নহয় ন তেনেহ'লে এবাৰ বিহু পকিম ঐ ঠাট্টা নকৰিবি দেই তই ঢোল বজা মই নাচি দেখুৱাই দিম এফাকি তই গা এফাকি মই গাম তয়ে ভুলৰ পৰা ৰঙা চকু দেখুৱাবলৈ আহিছ মনত ৰাখিবি কাজিয়া নকৰিবিচোন হা ঐ প্ৰেমৰ কথা পাত হে? বিহুৰ কথা পাত বিহুৰ সলনি মুখেদি গালি ওলাইছে যে জানো সময়ত গদা ঘূৰাব জানো বিহু গাবও পাৰো এনেকৈ পেপেৰিখন পাতি থাকিলে কি হ'ব কচোন সুন্দৰী খংটো অকণমান কমাই দেচোন মিছাইল লেঞ্চেনাই থাকিব নালাগে গগনা এপাত বনাই দি থৈ আহিবি হ'ব দে ঐ খং উঠিলে কিন্তু এই মুখখন বৰ ধুনীয়া হৈ যায় দেই ধেত তেৰিকি আগলি বামনে গগনা বাজিছে বুকুতে বমনা শুনা কানে পাতি শুনা না লোৱা মোৰ মনৰে বতনা ঐ আগলি ও বাহৰে গগনা বুকুতে ও বাজে মোক ও কিয়নো তোমাকে দেখিলে ইমান আপোন হলা কেনেকৈ নাজানো কেনেকৈ কাঢ়িলা মন মোৰ নাজানো জানো মাথো তুমি মোৰ খাওনে ফাগুনে বহাগে মন ৰূপালী তোমাক মৰম কৰাৰ মন তোমাক মৰম কৰাৰ মন পাহাড়ে পাহাড়ে নিজরা জিনি জিনি করে বোয়ালা ভিতরে ভিতরে উচলে তোর জবনরে মরহা কপিছে বেরিনা কপাদি আখা মিঠা কই অখি হরণ উতলা বুকু চুরি চুরি রলাহি তুমি খুন আজরি আজরি মরমুর নীলাখুন আজি তুমি মাথো মোর খাওতে খুঁতে খুঁতে মোর মন জানানে তোমার মরম পাবার তোমার মরম পাবার যাকে যাকে দেখি নাচনি বুকুতে বাঢ়িলে পিৰিতি চকুতে পৰিছে এজনী মন পিছলিব কি জানি ওরদালি জিলিকা দুগালত রঙতে খৰগী সপুঞ্জিল মিলালে ভাৱৰাৰ বৰষাত মই অতি পুৰি চেনেহৰ বুকুচাত তোমাক ললো তুলি হৃদয় মোৰ তোমাতে থৈ পৃথকে সপোনে জীৱনে মন ৰূপালী তোমাক নিজৰ কৰাৰ মন তোমাক নিজৰ কৰাৰ মন ঘুরে রঙানিল পখিলা পাখি মিলি মিলি ঘুমিয়া না জানো কি আলো কেনে কই ও করিলা মন রঙিয়া হতরনি নীলিমত জুনরে
নাচটো বেয়া নহয় এইবাৰ দেখিছো বিহুকুৰীয়া হ'ব পাৰিব ঐ চাহৰ খোলাত কোন আছ হয়নে বাহিৰত দৌৰা বনাই থকা কেইটাক চাহ অকমান দি উদ্ধাৰ কৰিয়া বিয়া ঘৰখনত যে বাকে প্ৰতি চাহ অকমান চলি থাকিব লাগে কাৰো খবৰেই নাই চাহৰ খোলা আহি এইখিনি পালেহি ৰূপালী তই ঐ এইখিনি কথা তই নিজে কৈছ নে কোনোবাই শিকাই দি পঠাইছে হা এইখন হেতা দেখিছ মূৰত যিকণ বস্তু বাকী আছে সেইকণ ওলাই আহিব ৰাতিপুৱাৰে পৰাই বিয়া ঘৰখনত গেবাৰী খাটি আছো তই দেখা নাই হা ৰচোন ৰূপালী তই যে একেবাৰে মৌজাদাৰ পিতেকৰ নিচিনাকে ভটভটিখন 100 স্পীডত লগাই দিলি চাহ এটোপাহে বিচাৰিছে নিমখ বিস্কুটৰ লগত নোৱাৰো দিব কৈ দিবি যা সেই দুৰ্লভ বনোৱা মানুহক এই ৰূপালীক আৰু বান্ধি নহয় হাত মোৰ দুখনহে পাৰিবিনে নাই নে হেতা জোকাৰি মই কৈ থৈ আহিব লাগিব তই নালাগে ময়ে পাৰিম তই এটা কাম কৰচোন মোৰটো অকমান ঠাণ্ডা কৰি সৌখিতে বহ চাহকণ বাৰু মই কৰো লেৰেলা হাতৰ দেখাব নালাগে চাহ হৈছে তই যা হেৰৌ এই যুঁজৰ হোৱা কুকুৰটো দেখি আকৌ নেচ পেলাই আহিছ যে কি হ'ল মানুহ মাৰি দিব দেই ঐ কাকো একো কবই নোৱাৰি মিছাতে বাৰু সেই হেতা মাৰটো কিয় খাওঁ কচোন হেতাৰ মাৰ আহি আছে কোন ৰাজধানী এক্সপ্ৰেছ বলিয়াবান মানে পৰ্ট হৈছিলা ল চাহ খা কোনো এজনী কিয় নামটো ক'লেহে চাহ খাবি নেকি তহঁতে বোলে চাহ খাবলৈ নাপাই মূৰ মূৰ হৈছ কি কলি হাতত এইখন দেখিছনে নাই এই হাতত গৰমচা দেখিছ নাই বেছি কথা নকবি দে ঐ খাই গাহৰি এইখন ল এনেকে ৰৈ থাকিবলৈ এই ৰূপালিকাৰ নিকিনা বান্ধি নহয় খুচামতি কৰি কেঁচুৱা খোৱাৰ দৰে খুৱাই থাকিবলৈ নাই মই যাওঁ কি কলি কেঁচুৱা মই এতিয়া কেঁচুৱাই হলো হা বাঘে খাটে চিনি পোৱা নাই মোক ঐ মই যাওঁ ইমান অপমান সহ্য কৰি ইয়াত চাহ খাই দৌৰা চিলাই থাকিবলৈ মোক কি বাটত কুকুৰে হেৰি কৰা মাইলৰ পোচ বুলি ভাবিছ নেকি হা মই যাওঁ মোৰ চোলাটো ক'ত জেউৰাতে দেখিছো ঐ বোলা ৰচোন তেনেকি তাৰ খংটো চাচোন ঐ হয়তো ৰখা নহ'লে এসোপা চিলাই কোনে শেষ কৰিব হয়নে হেল্ল' কাজিৰঙা গৰু অকণমান লাহে লাহে যায় বগৰী গুটি বিয়া হত নগলি কেলে তেতুন কমলা কিন্তু বিয়াত খুৱাইছে দেই এই ছাগলী সোমোৱা বাটটো মাৰি লওঁ তাত কাম শেষ হ'ল নেকি ক'ত এতিয়া শেষ হয় কলপুলি সেই হাইব্ৰিড নে ননচেন্স এইটো পচলা ঐ অমুকা সাপ বেং চব খাব কিন্তু হাইব্ৰিড বস্তু নাখায় দেই কৈ দিলো কিয় হাইব্ৰিড কলৰ গুটি হোৱা দেখিছ হাইব্ৰিড জিকা ভেন্দি ৰঙালাও এইবোৰ খাই খাই অসমীয়াৰ পু পোৱালিবোৰ নোহোৱা হ'বগৈ হাইব্ৰিড শাক পাচলি উলিয়াই আমাৰ কণকঠীয়া মৰা বুদ্ধি কৰিছে বুজিছ নেখাবি পিছে তই যেতিয়া বংশৰ কথা চিন্তা কৰিলি তোৰটো হ'বলা চৰাই পোৱালি সৰাদি সৰি পৰিব হেৰে তই বিয়া কেতিয়া কৰাবি পোৱালি এটা পাবলৈ তই বিয়া কৰাব লাগিবনে নাই নকৰা দেই মই বিয়া হে প্ৰভু ভোলানাথ কেঁচুৱা তই জন্ম দিবি নে হৰমোহন উপাখ্যানৰ দৰে তই মোহিনী হবি ঐ মাইকী ভাও দিব লগা হোৱাৰ কাৰণে এই অমুকাই ভাৱে নললে বুজিছ মনত ৰাখিবি কাটিলে ৰভা কুটা কাট পিছে বংশৰ কথা চিন্তা কৰিলি যেতিয়া বিয়াটো কৰাবই লাগিব মোৰ যেনি 4 মাহ শিঙি মাগুৰ আনি খুৱাই আছো কথাটো ভাবিলে কিবা ভাল ভাল লাগি যায় হয় নেকি মোৰো পিছে কেঁচুৱা পোৱালি এটা ল'বলৈ বৰ মন যায় বাৰু চাবিচোন তহঁতি কি বিচাৰো ছোৱালী নে পোৱালি ছোৱালী হলেহে পোৱালিটো ডাঙৰ কৰিবলৈ ভাল হ'ব খাটাংটো পিছত তই কিন্তু কথা নকলাবি খেটাং যা আজি মই সিহঁতক কথাটো কম গাটো ধুই পটককে বিয়াৰ ঘৰৰ পৰা আহোঁ তই যা মনে মনে চাবি আকৌ আজি কথাটো পলিঅ' ঔষধৰ এডভাৰটাইজৰ লেখীয়া কৰিব নেকি পঠালি চকুৱা মোৰ গগনা বজোৱা হৈছে নাই ক নেমু নাই হোৱা সি মোৰ পৰীক্ষা লয় হৈছে দে মোৰো ঢোলটো একিনতে আনিল তাৰপিছতহে দেখিম তেতিয়াহ'লে আজিলৈ সামৰো নহয় ভোলাদা মোৰো মানে টিউচন আছে আমাকলে পাক বঢ়াই থৈ আহিবি নেকি বগৰী দা কিমান ক'ব লাগে সেই নামটোৱে মোক নামাতিবি বুলি
মই থ'ব নোৱাৰো দেই কিয় কি হ'ব মাটি আনি দলনিত যে পোনা মেলা দিলি কোনো দায়িত্ব নাই তহঁতৰ সেইখিনিতে কলীয়া কুকুৰ এটা ইমান ভোকে ভয় লাগে ব'ল না নেলাগে ৰ মই আছো নহয় আহিলে চুট মাৰি দিম এইবোৰকতো কোনে খোচামতি কৰি থাকে কাৰ কুকুৰে তহঁতক দিগদাৰ কৰে হা কাৰ কুকুৰে তহঁতক দিগদাৰ কৰে মই আছো নহয় ব'ল হু কেয়াৰ্ছ ভোলা পৰা চাই ল'ম আজি তাক আহ ঐ ব'ল 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 হেৰো মোৰ চকু কাণে একেবাৰে বিশ্বাস কৰা নাই অ' ঐ হা সি এনেই বিয়া কৰাম বুলি কৈছেনে নিশ্চয় ক'ৰবাত কিবা এটা হৈছে ভোলাৰ কাৰণে ছোৱালী বিচৰা আৰু পৰ্বতত কাছকণী বিচৰাৰ মাজত কি তফাতডাল আছে এই তাক গপা মাৰি ধৰিব পৰাকে এই আমাৰ ক্ষীৰ বাইদেউ যে ক্ষীৰ বাইদেউ পালোৱানজনীকে খুজিব পাৰি নে কিয় কি এইখন ঘৰ নহয় বাঁহৰ তল হ'ব তেতিয়াহ'লে আমাৰ ঔটেঙা বৰ্তাৰ ছোৱালী তৰা মাৰি কেনেকুৱা হ'ব তলে মাই কেনেকুৱা হ'ব মৰিব খুজিছ তাই এনে ল'ৰা দেখিলে পিছ নেৰা হয় আৰু কিবা কৰি ভোলাই যদি তাইক পচন্দ নকৰে তই তাইক ঘৰত নি ভাত বনোৱা দায়িত্ব দিব লাগিব তেতিয়াহ'লে সেইটো পিতৌকে ক মই এজনী আনিয়ে এতিয়া এই সাপ ঢুকি ঢুকি খাবলগীয়া হৈছে মানুহ মাৰি দিব দেই এঠাইলৈ যাবি ভোলাৰ ফালে ছোৱালী এজনীয়ে বৰ মৰম লগাকে চাই থাকে নহয় ভোলাৰ গুণ গায়ে থাকে তাইকে এবাৰ সুধি চাওঁ নে কি ক মৰমী অ' মৰমী একেবাৰে চাহ তাহ লৈ ওলালেহি নে ইছ তহঁত যে আহিলিয়ে মোৰ লাজে লাগিছে পাই কি হ'ব চাহ খাওঁ খাওঁ তই মোক মানে তুমি মোক আপুনি বুলি কিয় কৈছ মানে কৈছা আজি যে তই মানে আপুনি ছোৱালী চাবলৈ আহিল সেইকাৰণেই আপুনি বুলি কৈছো পিছলে তইতো তাইক হেৰা বুলি মাতিব লাগিব কি লাগিলি যে মৰমী আমি যাওঁ কিয় হিৰো আহিছিলিহে কিনো কথা পাতিলি কি কথা পাতিবলৈ আছে আকৌ মহৰত মানে ইয়াত এনেকে চব কথা পাতিব পাৰি নেকি আৰু কি তই তাইক নৈ পাৰলৈ লৈ যা নৈ পাৰলৈ কিয় বৰশী বাবলৈ গৰু হেৰ' প্ৰেম বুলি বস্তু এটা আছে নহয় ঐ মৰমী তই এই সময়ত ইয়াত যে দেৱদা ইছ তই আকৌ এইখিনি সময়ত কেনেকৈ আহি পালিহি এই যোৱাকালিৰ পৰা বগা দমৰাটো নাই বুজিছনে তহঁতৰ ঘৰ কিনাৰ সেই ভৰালি ঘৰ পৰা নিয়ে যে ভাবিলোঁ কিজানি তালৈকে আহিছে সেই বুলিয়ে আহিলোঁ আৰু পিছে তই ইয়াত যে কথাটো কি ময়ো সেই কিবা এটা বস্তু বিচাৰিয়ে মানে তেনেকুৱা এটা কথাতে আহি ৰৈ আছোহি জানো মই কিন্তু বৰ ভাল দেখা নাই দেই ঐ তই আকৌ ঘৰলৈ গৈ মামা মৰমীক নৈৰ পাৰত দেখি আহিছো নহয় বুলি কৈ নিদিবি হ'ব নকওঁ দে পিছে নামটো কবি নেকি নক সেয়ে নালাগে দে মই যাওঁ দে দেৰি হৈছে পিছে গৰুটো নিব লাগে নহয় ভেবা লাগিলি যে সেইটো কোন পদূলি খোকা আহিছিল মানে মানে কাৰ লগত তই ফেটেলি পুৰাণ মেলি আছিলি সি মানে আগৰে চিনাকি আগৰ চিনাকি আগতে চাগে তাক ঘাটে ঘাটে পানী খুৱাই থৈছ তাৰ লগত কথা পাতিলে কি হয় নোৱাৰো বুলি কৈছো নহয় পাতিম সি মোৰ প্ৰেমিক মানে মই তাক আগতে ভাল পাইছিলো মোৰ যাৰ লগতে মন যায় তাৰ লগতে কথা পাতিম এয়াহে ছোৱালীয়ে মহিমা যি কৰ কৰি থাক হু কেছ ভুলাব আৰু
ঐ খালে 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 ঐ খালে ঐ এই নষ্ট যোৱা ঐ জহনি যোৱা মৰিবলৈ নেদেখা ঐ ভেটি তিতাল গজাৰ পুতেকে খালে 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 ঐ খালে মোৰ কলিজা জহনি যোৱা মৰিবলৈ নেদেখা খেকাৰ খোৱাৰ পুতেকে মোৰ খাই দিলে কলিজা তাইও বেটি মাৰত মৰতি সেইটোকে লৈ বলিয়া ঐ থলো তোক বাঘে খাটি তই বৰ বাপেৰক চিনা নাই তেজ খোৱাটোক আগত পালে একে ঘাপে পেলাম হৰকাই তই থাকিবি চাই বাপেৰক চিনি পোৱা নাই ময়ো পিছে কলো তোক মনত ৰাখিবি অপাই মনত ৰাখিবি মোৰ চেনাইত বেয়াকৈ ক'লে সাৰি নাযাবি তয়ো সাৰি নাযাবি কিবা ক'লে মোকেই কবি গালি দিলেও মোকেই দিবি চেনাই ধনক নাজুৰিবি তই মোৰ ধনে বেয়া পালে তোৰো গতি বিষম হ'ব কিয় মৰিবি তই আগতেই কৈ থলো মই কি বেটাটো যা এইটো যা খাবলৈ নোপোৱা দাঁত ভাঙি দিম তোক হৈছে যা তোৰ চৈধ্য গোষ্ঠী চিনি পাওঁ কি বুলি ভাবিছ চিনি পোৱা কি কৰিবি জুই লাগতি গালি দিলে পয়েৰক চোৱা চেলেকা নিমখ হাৰামিয়ে জুই দিলে মোৰ যৌৱনত তয়ো মৰতি মৰি আছ পিৰালি হুঙাৰ মৰমত পেট পচা চকলীয়া জাত ভেনা মাখিয়ে পোক দিব গাত পেট পচা চকলীয়া জাত ভেনা মাখিয়ে পোক দিব গাত তয়ো হবি ফুলবাৰী যাওঁ যদি মোকে ঠগি তেজ খোৱাটো পাই বাপেৰক বুজি পোৱা নাই তই যদি বৰ বাপেৰ ময়ো বুঢ়ী মান ময়ো বুঢ়ী মান মোৰ পিছত লগাটো তোৰ পুৰণা বেমাৰ যাৰে লগত দেখা পাওঁ বেয়াকৈ গালি পাৰ মইতো তোৰ প্ৰেমিকা নহয় যি কৰোঁ কৰিবি যা বুঢ়ী মাৰণ নধৰেগা তোলৈতো মই ভয় কৰা নাই ময়ো তোক এৰি দিয়াত নাই বাপেৰক চিনি মানুহ মাৰি দিব দেই দেখিলি কি হ'ল মই এটা কথা ভাবিছোঁ তই আৰু কথা ভাবিব নালাগে দেই এইবাৰ ছোৱালী মই চাম ৰ ঐ মই কোনো ছোৱালী ঠিকনা দিব খোজা নাই নহয় ফকৰা যোজনা এটাহে মাতিব খুজিছোঁ যোজনা অঁ হৈ যে হুলেৰেহে হুল কাঢ়িব পাৰি হয়তো শুনিছ নাই মানে ভোলানাথৰ খঙৰ আগত তিষ্ঠি থাকিবলৈ তাতকৈ যদি এজনী খঙাল ছোৱালী বিয়া কৰাই দিওঁ তেতিয়াহ'লে তই বৰ ভাল কথা ক'লি
ৰূপালীতকৈ আমাৰ গাঁৱত আৰু খঙাল ছোৱালী কোন আছে আৰে তোৰ মগজত কিছু মাল আছে দেই একেবাৰে কাঠে কাঠে মিলিব নাচি বাগি ৰং ধেমালি কৰিব নালাগে তাইৰ লগত যে ঠিক কৰি দিম বুলি কলি এতিয়া মেকুৰী ডিঙিত টিলিঙা বান্ধিব কোনে সেইটো কৈছো এই আমিয়ে বান্ধিব লাগিব বুজিছ হে আজিয়ে খৰাতে কিবা এটা ছয় নিশ্চয় কৰিব লাগিব বল বল ঐ মই ৰৈ ৰৈ এইখিনি পালোহি আখৰালে নাযাওঁ নেকি অকলে আহিলি যে মৰমী এ তাই জানো কি ফেচে ধৰিছে মাটি থাকিলেও দেখোন নাহে ভোলা দায়ে কিবা এটা লগালে ঐ এক কথা চহি কি ভোলাডালৰ কথা মোৰ আগত কৈ নাথাকিবি দেই সি নলগালে কোনে লগাব কিহে ভাষা তাৰ ঐ পিছে বৰ ধুনীয়া ফুল বাচিছ ঐ ঠাট্টা নকৰিবি দেই হে খংটো উঠিলেই নহয় এই যে দৰা বৰ্ণৰ ফুল বাচিছ কি কোনোবা আহিছে নেকি ঐ মোক বিয়া বাৰৰ কথা কৈ নাথাকিবি দেই জঞ্জাল কোনে চপালে এইফালে সেৱা কৰি কৰি কঁকালৰ বিষ কৰ সেইফালে ভাত পানীবোৰ আছেই আৰু এবছৰ নহওঁতে কেঁচুৱা এটা হ'লে আতিলেই নহয় সেয়া তাই গৈ সৌখিনি পালেগৈ তাই চাগে মনে মনে বিয়া হওঁ হওঁ লাগি আছে ঐ এইক মই কেনেকৈ উলিয়াই দিওঁ ভনী হে এই বিয়াৰ কথা উলিয়ালে দেখোন তাইৰ জ্বৰে বিষে উঠে ক'ৰবাত কোনোবা আছে নেকি অ' তহঁতিহে জানিবি কৈ দিলেই শান্তি পাওঁ এ হ'ব হ'ব কণাটোৰ কাৰণে কানি খুৰাটোৰ কাৰণে খুৰী ভগৱন্তে বিচাৰ কৰি থৈছেই নহয় মই বাৰু কথাটো ঘৰত উলিয়াম দেউতাই সিদিনাখন তাৱৈ দেৱে এটা ল'ৰাৰ কথা কোৱা শুনিছিলোঁ জানো তহঁতেহে জানো ভাল চাকৰি মণ্ডল কাম কৰে মই বাৰু খবৰটো পঠিয়াম এই পাত কেনেকৈ আহিছে চা কি হলো বিত ফৰিংটো অহা দি উৰি আহিছ যে ইমান দেৰি ক'ত আছিলি ইফালে আমাৰ খঙৰ টেকেলি ভোলানাথৰ কালি আখৰাৰ পিছৰ পৰা দেখা দেখি নাই ৰ সান্দহ খোৱা বালি তল পৰিল কিয় মানে হেৰ তহঁতি যে কৈছিলি যে আমাৰ ভোলানাথৰ কাৰণে ৰূপালীকে ঠিক কৰিব পৰা যাব বুলি আজি খেমখুৰা ঘৰলৈ যাওঁতে ক'লে বোলে ৰূপালীক চাবলৈ ল'ৰা এটা আহিব আমাৰ ভনীৰ তাইকৰ পুতেক সি মৰিল তাৰ মৰণ চাপি আহিছে এতিয়া কি কৰ চাই থাক তই খালি খবৰ লৈ থাকিবি আৰু সি আহিলে দেখুৱাই দিম সেইখন আহি গ'ল তই খাটাং নে এতিয়া কি কৰিবি হয়নে চাই থাক তই খালি সেইখন ৰাখ মোক চিনি পাইছে দাদা ৰূপালী তালৈহে যাব চাগে মোক মানে মামাই কৈ থৈছিল মানে ঘৰখন দেখুৱাই দিবলৈ আপুনি ভালে হ'ল আহক আহক বহক বহক হ'ব 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 তাই তালৈহে যাব ইমান দৌৰা দৌৰিকে নগলেও হ'ব নহয় ইয়াতে বহি দুৱাৰষাৰমান কথা পাতো হয় নেকি দেৰিয়ে হয় বা নহয় আহক আমি আপোনাক আদৰিবলৈহে ৰৈ আছো আহক না ব'লক তেতিয়াহ'লে হৰা তুমি অলপ গাড়ীখন চাইড কৰি ৰাখা এইয়া মোৰ মিটিৰ ওলালেই নহয় ইফালে যাম সেইফালে আহক দাদা আহক পিত কিবা এটা বহিবলৈ আন আকৌ নাই ইয়াতে হ'ল হয় নাই আনি আছো হ'ব বহক দাদা বহক এইবোৰ কি উলিয়াই ললে আলহী বুলি আপোনালে মই ছোৱালী চাবলৈ আহি আকৌ এইবোৰ আমাৰ তাই আকৌ এইবিলাক খুব ভাল পায় মানে ষ্টেণ্ডাৰ্ড ছোৱালীটো হয় নেকি দাদা ক'ৰ পৰা হেৰি এই আজি মোৰ ছোৱালীজনী চাবলৈ ল'ৰা এটা আহিব সেইকাৰণে মাছ পুঠি দুটামান লৈ ঠিক আছে যাওক মোৰ অলপ কাম আছে হ'ব যা দাদা মানে তাই আমাৰ গাঁওখনৰ বদনাম কৰিছে বদনাম মানুহ মাৰি দিব দেই মানে অন্য বদনাম একো নাই তাইক কোনেও বিয়া কৰাবলৈ মান্তিয়ে কৰিব পৰা নাই আচলতে তাইৰ কাৰণে যোগ্য দৰা বিচাৰি পোৱা নাই দাদা আজিহে তাই যদি কাৰোবাক ঠিক কৰে আৰু সেইকাৰণে যোৱাৰ আগতে আপোনাক দুটামান উপদেশ দিম বুলি ভাবিছো মানে এনেই ৰূপালী বৰ ভাল ছোৱালী খালি মানে তাইৰ আগত আপুনি সৰু হৈ নিদিব সৰু
তাইৰ এটা উচ্চ খাপৰ মন আছে সৰু সৰু কথাত তাই মনে নিদিয়ে দেখাততো তাই ধুনীয়াই খালি এটা কথাতে গণ্ডগোল দাদা সৰু চাকৰি তাই হা বুলি নকয় এনে আপুনি কি কৰে মণ্ডল মানে মণ্ডলটো সৰু হ'ব নেকি খাই দিলে মণ্ডল বুলি ক'লে ঘৰতে সোমাবলৈ নিদিব আপুনি তাই মাটি ঢাকিম বুলিয়ে ক'ব হ'ব লাগিলে মই ডিচি বুলিয়ে কৈ দিম এয়াহে আমাৰ জোঁৱাই ঘৰত মাটি কিমান আছে 4 পুৰা মাত্ৰ নহ'ব দেই 4 পুৰাত নহ'ব আপুনি 100 বিঘা বুলি ক'ব হেৰি, লাগিলে মই গোটেই মালৌ পথাৰখন আমাৰ বুলিয়ে কৈ দিম হেৰি, এতিয়া মই যাওঁগে নেকি কিবা এটা চাওঁ লাগি আছে অ' চাহ মানে এইবোৰ মই খাই বেয়াই পাওঁ আচলতে মানে ঘৰতো চাহৰ সলনি কফিয়ে খাওঁ ঠিক আছে বাৰু দেখা যাওক হ'ব খোৱা বোপা খোৱা হেৰি নহয় বোপা কওক তুমি কি কৰো বুলি কৈছিলা মই মানে মাটিৰ মণ্ডল নহয় মানে মই এই হাকিম নহয় মানে তাৰ ওপৰত কিবা এটা হ'ব লাগিছিল মানে মোক ডিচিৰ কাৰণে মাতিয়ে আছে মইহে নিজে যোৱা নাই মানে প্ৰমোচনটো লোৱা নাই মানে মোক এই আমাৰ এই গগৈ খুৰা মানে গগৈ চিফ মিনিষ্টাৰ তেখেতৰ লগত এই বিষয়ে কথা পাতি আছো মই হ'ব প্ৰমোচন হৈ থাকিব সেইবোৰ মোক নালাগে এনেহে সুধিছো পিছে খেতি মাটি আমাৰ মাটি হয় মালৌ পথাৰখন দেখিছে নহয় এই গোটেইখন আমাৰে আৰু মানে ককাৰ দিনৰে মাটি হ'ব খাবলৈ আতিলেই হ'ল পিছে ইমানবোৰ খেতি মাটি কৰে কোনে ট্ৰেক্টৰ আমাৰ ট্ৰেক্টৰ আছে নহয় 4খন ঘূৰিয়েই থাকে 10টা হালোৱা কি কৰ আলহীৰ মুখৰ আগৰ পৰা চাহকাপ লৈ গলি যে মই চাহ খাওঁতো মই চাহ খাই ভাল পাওঁ ঘৰত ইমানবোৰ থকা মানুহে আমাৰ ইয়াত ঢেঙেৰা পাৰি নাখালেও হ'ব নেলাগে আৰু আপুনি কি খাই ভাল পায় সেইটো আপোনাৰ মুখৰ গোন্ধতে গম পাইছো নমস্কাৰ ধন্যবাদ এই ছোৱালীজনীৰ খংটো অকণ বেছি ছোৱালীজনী বৰ ধুনীয়া আছিল হে পিছে খংটোহে অলপ বেছি তোমালোকে শিকাই দিয়া মতে মই কৰিলো বুজিছানে মোক ডিচিৰ কাৰণে মাতি থকা বুলি কবহে পালো মুখৰ আগৰ পৰা চাহৰ কাপটো চিলনীয়া চু মৰাৰ দৰে লৈ গ'ল বুজিছানে তলকিবই নোৱাৰিলো বুজিছানে ভাগ্যৱান মণ্ডল বুলি কোৱা হলে চাহৰ সলনি আপোনাকে দাগি নিলেহেঁতেন কপাল ভাল এতিয়া আৰু গণ্ডগোল হোৱাৰ আগতে ইয়াৰ পৰা যোৱাই ভাল তাই বৰ ধুনীয়া আছিল হে একেবাৰে বৈজন্তী মালাৰ দৰে আছিল হে প্ৰেমত পৰি গৈছিলো ভাই সঁচাকে কিহৰ কন্দা চলিছে কন্দা কথা চলা নাই কোনে কি কৰিলে হয়নে কান্দিছে নাই কান্দা দিয়া চাওঁ পুৰুষ মানুহে কান্দিলে বেয়া দেখি নহয় নাই কান্দা দিয়া হ'ব দিয়া যাওঁ দিয়া দাদা দুখ কৰি নাথাকিব নকৰো দিয়া কিবা এটা কৰিবা দেই যাওঁ দিয়া চাবাহে সেইজনী কিয় কান্দিছিল হয়নে সেইটোৱে তই হাঁহিবলৈকে কান্দিছিল মানে ইয়াক কথাটো কৈ দিওঁ দে এটাক খেদিলো বুলি সদায়তো আৰু এইটোকে কৈ থাকিব নোৱাৰি নহয় বল কিহৰ ইমান ফুচফুচ মেল ক এই তোৰ কাৰণে আমি ছোৱালী এজনী ঠিক কৰিছো আগতে ঠিক কৰাজনীয়ে কি কৰিলে মনত নাই বেলেগ কথা ক নহ'লে এতিয়াই কণ পাৰ ঘূৰাই দিম ৰচোন আগতে নামটো শুন তাৰপিছত ছোৱালী লগ ধৰিবি এইবাৰ তোৰ পচন্দ হ'বই নালাগে বল আখৰা কৰোগৈ আগতে ছোৱালী ঠিক কৰি ল তেতিয়া তোৰ ঢোলৰ কোপটো ভালকে পৰিব বুজিছ ইয়াক নামটো কৈ দিয়াই ভাল কৈ দে শুন ৰূপালী পাৰি পাৰি নে
মোৰো ঠিক মাক হ'লে বেয়া নালাগিব। তেতিয়াহ'লেতো আমি শিকাই দিয়া মতে নিজকে সাজু কৰিব লাগিব। বাৰু কচোন তই কিমান বিঘা মাটিত খেতি কৰ? ৰহ কওঁ 19 বিঘা। কিন্তু তই কওঁতে 91 বিঘা বুলি ক'ব লাগিব, মানে ওলোটাকে, নহ'লে বিয়া নহ'ব। পাৰিম মানে ওলোটাকৈহে ক'ব লাগিব। তহঁতে মোক শিকাব লাগে নেকি? আচলতে মোক কেঁচুৱা এটাৰ কাৰণেহে তিৰোতা এজনী লাগে। এটা হেনে অঁ সৰু পৰিয়াল সুখী পৰিয়াল, মই জানো নহয়। মোক শিকাব লাগে নেকি? তাই খেতি কৰিবৰ সময়ত হাতত জলপানৰ টোপোলা এটা লৈ আহিব। গছৰ ছাঁত বহি সেই জলপান আমি দুটাই খাম। মোৰ সকলো কথা এতিয়া তোৰ পৰাই আৰম্ভ হ'ব। ফাগুনৰ বতাহে গছৰ পাত সলোৱা দি তোৰ মৰমত মোৰ মাত কথাবোৰো সলনি হৈ পৰিব ৰূপালী। চকুৰ হাঁহিৰে কাষলে বাৰ তুমি মাতিলে তোমাক পালো যেন লাগে।
মোৰ ওচৰলৈ চাপি আহে ধেত তেৰেকি কেনেবাকৈ বিয়া হ'ব লাগিলে তই এইবোৰ গালি বাদ দিব লাগিব বুজিছ হ'লেও তহঁতে মোক বিহু নাচিবলৈ মাতিনি এইবোৰ কথা কবি বুলি মই সপোনতো ভবা নাছিলো হেৰ ময়ো তোৰ সেই কেম্প খোৱা ডাং কাটিজনীক বিয়া কৰাম বুলি ভবা নাছিলো নহয় হৈ যায় ঐ তই খং খাব নালাগে দেচোন সিনো কি বেয়া ল'ৰা কামে বনে স্বভাৱে চৰিত্ৰই সিটোতো ভালেই থকাততো সকলো ভালেই কিন্তু হ'লেও সি তেনেকৈ ক'ব নালাগিছিল কেনেকে ক'ব লাগে সেইটো ক তহঁত তিনিটা দুধ পঠাই দিয়াতকৈ সেইটো নিজে আহিব পাৰিলেহেঁতেন নেতা ফটো মোক সেইখিনি ক'বলৈ সাহসে নাই কিহে লেতেৰা মুখ ক'ত এইবোৰ ক'ব পাৰিব তই কিন্তু এটা একদম ঠিক কথা হেৰি নহ'লে কাইলৈ তাকে পঠিয়াই দিম অঁ সাহস আছে যে তাক আহিব কবি কি হ'ল কিয় মাতিছিলি মোৰ খাহ নাই বুলি ভাবিছ নেকি অকলে অকলে সেই মৰিখালি কাষেদি মই চাপৰিলৈ যাওঁ ভাল কৰ 7টা মানুহ লগা কুঁহিয়াৰ খেতি মই কাম কৰা ল'ৰাটোলৈ অকলেই কৰোঁ ভাল কৰ মানুহ খৰি দিয়া সময়ত কোনো নাথাকিলে এই ভোলা অকলে অকলে নৈ পাৰত লাগি থাকে তোৰ ককাৰকো সেই ঠাইত মই খৰি দিছিলোঁ সেইবোৰ প্ৰাকৃতিক দৃশ্য দেখুৱাবলৈ তই মোক ইয়াতে মাতি আনিছিলি নেকি কিয় মাতিছিলি সেইটো ক তোক মই বিয়া কৰাম কি কলি তই মোক বিয়া কৰ তোক কিয় পাইছে হা মোক একোৱে পোৱা নাই মোক খালি এটা কেঁচুৱা লাগে প্ৰথম দিনা সি কি কথা উলিয়ালে দেখিছ সেইকাৰণে মই বিয়া নহওঁ বুলি কৈ থাকো চব মতা মানুহৰ এটাই ধান্দা কেঁচুৱা এটা লাগে পোৱালি এটা লাগে কটন লাজ নাইকিয়া কি কলি কেছ ভোলা বৰা এটা কি মোক 91টা লাগিব 91টা কি লাগিব মানে কুঁহিয়াৰ খেতি খেলি মেলি লাগি গৈছে নহয় কি আছিল বা 91টা তাৰ লগত 9টা যুক্তি কৰব সমান নকৰিলি কিয় পাৰি তাই 10টা মিলিটাৰী 10টা পুলিচত 10টা মাষ্টৰ বাকী মোক বাংলাদেশলৈ খেদি দিম নহয় হা মৰা এইটোৱে ছোৱালীজনী পেলাই দিলে এজনী ইমান অলপ ধতুৱা বুলি কেনেকে জানিবি তহঁতি 91 বুলি কোৱা নাছিলি গৰু হয়তো হিচাপ দিলি কিয় হয়তো মাটিৰ হিচাপে আছিলে তই যে ল'ৰা ছোৱালী হিচাপত ধৰিলি মানুহ মাৰি দিব দেই এই ইয়াৰ দ্বাৰা নহ'ব কিয় নহ'ব হু কেছ ভোলাবা মই আহিলো অবিত কথা এটা কওঁ শুন ই একো গম নাপায় ইয়াতক এৰি দিলে একো নহ'ব ঐ গৰম থাকোঁতেই লোহাত কোব এটা মাৰিব লাগিব শুন ৰূপালীয়ে চিঠি এখন দিছে বুলি আমি তাক দি দিম তাইকো আমি এখন দি দিম বুজিছ হে বেয়া নহ'ব বঢ়িয়া হ'ব তই লিখ আৰু মই গৈ দি থৈ আহিম দেখি দে মোৰ কলৈ যা বগৰগুটি মুখত যে একেবাৰে বিহু গীত এইটো বতৰত বিহু গীত নাগায় কি তহঁতৰ নিচিনাকে সেই টুপিয়ালাটোৰ গীত গাব লাগে নেকি মই ৰূপালীহঁতৰ ঘৰ কি ৰূপালীহঁতৰ ঘৰলৈ যাওঁ তই তাক কথা এটা ক'ব পাৰিবি লাভ নাই যি ক'ব লগা আছে নিজেই কৈ আহিবি এই ল'ৰাবোৰৰ পৰা অকণো শান্তি নাই এজনী ছোৱালীৰ ওপৰত একে ভেনা মাখি পৰা দি পৰেগৈ হেৰি চিঠি ক'ত থ'ল এই মানুহজনীয়ে কাপোৰ ধুবলৈ দি যদি এইখন পঢ়িছে মৰিলো খাটাং মৰিলো এইখনতো কাৰো নাম নাই ইতি মৰমৰ হেৰি বুলিহে লেখা আছে আজি ঘৰত এখন লংকা কাণ্ড ঘটিব খাটাং ইফালে আকৌ সেইটো গালি শুনিব লাগিব যি হয় হ'ব মই নিজে গৈ কৈ আহিম ৰূপালী ৰূপালী কেনিনো কি কৰি আছ ৰূপালী কি হ'ল কিয় তাই ভাল লাগিছ আজি যদি আকৌ তাৰ কথা উলিয়াও ভৰ বয়সতে মাদুলি পিন্ধাই দিম নুলিয়াও আজি নুলিয়াও কোনো কাৰণত মই তাৰ কথা নুলিয়াও দেই সেই অজিন পাতকীটোক 91টা লৈছে লাগে তই আকৌ কমাবলৈ আহিছ নেকি সি মুখ্য মোক কিন্তু এটা হ'লেই হয় কি কলি তই মানে তোক সি ভাল পায় সি মোক ভাল পায় তই কৈ আছ কিয় আকৌ কৈছো সি মোক ভাল পায় বুলি নহয় মইহে তোক ভাল পাওঁ মুখে কি কথা ওলাই গ'ল চা এতিয়া দাদা দি দাদা এইটো কি হৈছে বাৰু বিহুৰ সময়ত 3 ঠেঙীয়া দৌৰৰ প্ৰতিযোগিতা যে হয় সেয়া হৈছে আকৌ
শেষ কৰিলি হা বোলো কি হ'ল মই তাইক ঠিকছে একপালে দি থৈ আহিছো ঐ তই কথাবোৰ ঠিকমতে কৈছ নে পিছে তাত দৌৰি মৰিছিলি কেলে মৰা মেলে চৰখত তাই মোক চুমা এটা খাম বুলি ক'লে মই বোলো কোনো কাৰণত চুমা খাব নোৱাৰো দেই মই বিয়া বাৰু কৰোৱা মানুহ এটা পোৱালিৰ বাপেক তই কি কলি কৈ যা কি কলো একো ধৰিব পৰা নাই খালি দৌৰিছো অ' পাই তেতিয়াহ'লে তাই তোক চুমাটো খাবলৈকে গোটেই কচুন্দৰা দৌৰাই ফুৰাইছিল নে খালে মানুহ মাৰি দিবতে এইটো মোক ভাল পাই যদি নিজে আহি নকয় কিয় ভৰাটোৰ কৰবাৰ একেনাবতে ল'ৰা লাগে দেখিছ না কথাবোৰ কেনেকে সলনি হৈ গ'ল তাইহে এতিয়া মোক মুখৰ আগতে ভৰাটো বুলি ক'লে ইৱে নেকি গালি এটা পাই নাই তাইক আৰু মই কিমান গালি পাৰিম সেই পখিলাৰ দৰে ছোৱালীজনীক ইমান গালি পাৰি থাকিব নোৱাৰি নহয় বুকুত ফুলনি এখন পাতি থলো পৰিবহি বুলি পখিলা তাই আকৌ ভোমোৰাজনী হ'ল ভুৱাই পৰিবলৈ আহিল ডিঙিত পোৱাল মণি
সেই খাই গাহৰিটোক মোৰ ওচৰলৈ পঠিয়াই দি এতিয়া নজনা ভাও ধৰিছো চা মুখ পাতি নলবি দেই হু কেছ বোলা বৰা কিয় তই বোলে মোক চুমা এটা খাম বুলি কৈছিলি এতিয়া গালখন পাতি দিওঁ বাঁহ পুতীয়া চৰত ঘিউ লৈ যাব কথা বেলেগ হৈ যাব কিন্তু কৈ দিলো নে সেইটো কৰিবলৈ তোৰ সাহস নাই এতিয়া কথা ক'বলৈ আহিছে এইবোৰ কথাতে মই তোক বেয়া পাওঁ তই মোক কিয় বেয়া পাওঁ কচোন শুনো মোৰ কি বেয়া গুণ আছে মোক এবাৰ বুজাই দে মইতো তোক বেয়া পাওঁ তইনো মোক কিয় বেয়া পাওঁ সেইটো বুজাই দেচোন এই যা যা তোক এইবোৰ কৈ কি লাভ যা তোকো এইবোৰ কৈ কি লাভ ঐ তোক মই বেয়া পাওঁ যা ময়ো তোক বেয়া পাওঁ সেয়া কাপোৰ ধুইছিল যিটোহে ঠেকেচা দিছিল সেয়া কাপোৰ হৈ থাকিব কৰবাত ধুতি গুচি ফটাকানি হ'বগৈ ৰহ বাপেকে ময়ো যাম নহয় তাইৰ ঘৰলৈ সেইবোৰ গুণ বখানিবলৈ সেইটো পগলা ভুঙৰে লাং খাই পৰি থাকে খেতি কৰিব নোৱাৰে বিয়া কৰায় কেঁচুৱা লাগে কেঁচুৱা হ'লে বা খুৱাব কি সেইফালে বোলে সি গাঁৱৰ 1 নম্বৰ খেতিয়ক তাৰ নিশ্চয় কিবা গণ্ডগোল আছে কিবা এটা নহয় কিবা এটা গণ্ডগোল তাৰ নিশ্চয় আছে চকুকেইটা নাই সেইকেইটাৰ তাই ঠিকে আছে তেন্তে কি বেয়া আছে বোৱা কটাও তাই বোলে কৰিব জানে ভাত পানীও বোলে ভালকে বনায় তেতিয়াহ'লে এই ছোৱালীবোৰৰ একো কাম নাই কি হ'ল এই ছোৱালীবোৰৰ কথা কৈছো ছোৱালীৰ কথা মোক কেলে শুনাই আছ মইতো খুৱাই বৈ আছো নে নাই এৰা এইবোৰ কথা কৈনো কি লাভ নাইতো পিছে ৰূপালী ছোৱালীজনী আকৌ বৰ বেয়া নালাগে দেই কোন খেমৰ জীয়েক ৰূপালীৰ কথা আকৌ কিয় ওলাল কালি তাই দৰা বৰণৰ গামোচাখন দেখুৱাবলৈ আহিছিল ভালেই বৰ বেয়া লগা নাই তাই ইয়ালৈ আহিছিল তাই কেতিয়া আহিছিল মইহে তাইৰ ওচৰলৈ যোৱা কথা আছিল কি কলি নাই তাই সঁচাকে বোৱা কথা নাজানে নেকি মা নেজানেতো এদিন সেই কাণ কটা নবীনৰ ঘৰত চাহ একাপ কৰি খোৱালে তোৰ মুখলৈ নিব নোৱাৰি ইমান বেয়াটো হ'ব নালাগে বেয়াটো ভাত বনালে কি খাবি হয় লঘোণে মৰিব লাগিব তই বেলেগ এজনী ছোৱালীহে চা মইনো ক'ত কি চাই আছো নহয় তই যে মাজে মাজে সেই ৰূপালীৰ কথা কৈ থাক সেইবোৰ তইহে সপোনতে ভাবি থাক মই যাওঁ আজি নৈ পাৰত তাই সুধিম আজি খাটাং হৈ যাব কয় যদি ক নহ'লে কথা বেয়া হৈ থাকে হু কেছ ভুলা পৰা যা ময়ো সেই পিৰিতি কৰি বাপেৰলৈ বিয়া হৈ অহা মানুহ জানো নহয় তোৰ মনত এতিয়া কি ভাৱ হৈছে কচুগুটি মৰিলো মুখেৰে বেয়া কথা ওলাই গ'ল নহয় ঐ ভোলা তোৰ বস্তু আনিলি একেবাৰে ফৰেন মাল লৈ ল দে ভাবিলো এইবাৰ প্ৰথম ঢোলটো তোকে দি থৈ যাও গামোচা চামোচা মেৰিয়াই একেবাৰে ফিনফিনিয়া কৰি আনিছো হ'ব দে আগতে বজাইছা ইয়াত নবজাও ৰ অন্য ঠাইত বজাম তেতিয়াহে গম পাম তোৰ এইটো ঢোল হ'ল নে টেমেকা হ'ল পইচা পইচা হ'ব আগতে বজাইছা পৰীক্ষাত পাছ কৰিলে ডাবল ল'ম হ'ব দে মই যাওঁ হেল্ল' বিহুলে দুদিন বাকী থাকোতে তই এই ঢোলটোলৈ ক'লে ফোনকে মাৰিছ হা সেইফালে যাওঁ ইফালে মানে মোৰ জলকে চাটলৈকে যাম তই শুই থাকিব নালাগে নহয় এনেই সি নৈফালে নোযোৱা মানুহটো আজি কুকুৱাই ওলালি যে মানুহ মাৰি দিব দেই সেইফালে ডেকা ল'ৰা প্ৰীতি কৰিবলৈহে যায় মনে মনে থাক মোৰ ভাঙি দিম ভাগিলে ভাং সঁচা কথাটোৱে সুধিছো মই ঘাঁহ কাটিবলৈ যাওঁ ফাঁকি দিছে কাশী খলৰ সলনি সি ঢোলটো লৈ কাটিবলৈ যায় ঐ চা একেবাৰে সাজি কাচি ওলাইছে ৰচোন ঐ তই বোলে এতিয়া আমাৰ মেইন নাচনীজনী হলি পিছে তইনো ৰোগত সোমাই কি আছিলি সেইবোৰ বহুত কথা পিছে তই এইখিনি সময়ত নৈৰ পাৰলৈ যাও যে তাকো সাজি কাচি কাম আছে হেনো এইটো সময়ত কোনোবা নৈ ঘাটলৈ যায় নেকি দেওভূতে ধৰিব চাবি
ধৰক আজি ঘৰৰ পৰা দেওভূতে ধৰিবলৈকে ওলাই আহিছো কি হ'ল এইটো তাৰ লগত কাজিয়াহে কৰিব লাগে মই দেখোন নাচিহে আছো কি হ'ল অসমত নৈ পাৰলৈ আহিলি যে তইতো আগতীয়াকে ঢোলটো বজালি বিহু কালিলৈহে আৰম্ভ হ'ব এ দম্বৰৰ ঢোলটো বাটতে দিলে বজাই চাইছিলো পিছে তই মই 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 মানে 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 দৰা বৰণৰ গামোচা তই মাক কিয় দেখুৱাইছিলি কিয় দেখুৱালে কি হ'ব শাহুৱাইক নেদেখুৱালে হ'ব জানো নহ'বতো জানো ভূতে পোৱা মই ভূতে পোৱা আৰু তই তোকোতো পিৰিতি ভূতে পাইছে মুখখন খুলি ক'বহে পৰা নাই তইতো মুখখন খুলি কথা এটা ক'ব নাজান নকওঁ যে ৰাখি থোৱা কথা সাৰি মই আগতে কম নে তুমিয়ে ক'বা মোৰ বুকুত সাঁচি থোৱা মৰমৰে বোল মই আগতে দিম নে তুমিয়ে দিবা মই মনত ৰাখি থোৱা কথা সাৰি মই আগতে কম নে তুমিয়ে ক'বা মোৰ বুকুত সাঁচি থোৱা যদি তুমি প্ৰথমে মন মুখে যাচা
খংটো অকণ কমাবি আকৌ তোৰো ভোলানাথৰ সাপৰ ফনাখন সামৰি থবি মোলৈতো ভয় লাগে নেকি তোৰ দাখনলৈহে ভয় লাগে মোলৈ তেতিয়াহ'লেতো মৰমেই মৰম আছে তোৰহে মোলৈ কোনো মৰম নাই চুপ কথা নকবি হেয়া উঠিলেই নহয় ভাইটো আমাৰ ল'ৰা ছোৱালী হ'লেও কিজানি চুলি ডাং খাই হ'ব তই যে একেবাৰে কোনোবাখিনি পালেগৈ ৰূপালীও পাৰিম নে তোক বিয়া কৰাব মানে তই যে পঢ়া শুনা কৰা ছোৱালী ভয় লাগে কি ভয় তাৰ মানে ভোলাবৰা কেছ নাই নাই হু কেছ ভোলাবৰা হু কেছ ভোলাবৰা বল বল